নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ জোনাক ইউটিউব চেনেলৰ কথা পাতো হওক অনুষ্ঠানটিৰ আজি এক বিশেষ খণ্ডত লৈ। আজি আমাৰ সৈতে উপস্থিত আছে যোৰহাটৰ এজন খুব জনপ্ৰিয় সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অন্যান্য দিশত সক্ৰিয়ভাৱে সদায় ৰাইজৰভাৱে কাম কৰি অহা আপোনালোক সকলোৰে মৰমৰ জনপ্ৰিয় গজানন মুণ্ডা ডাঙৰীয়া। দাদা, আপোনাক আমাৰ অনুষ্ঠানটিত লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথম মই জোনাক আহক কথা পাতোৰ দৰ্শকসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। হয় দাদা, আপোনাৰ সকলোৱে চিনি পায়, আপুনি এজন খুব জনপ্ৰিয় ব্যক্তি। আপোনাৰ বিষয়ে সকলোৱে জানে। আপুনি সামাজিকভাৱেই হওক, ৰাজনৈতিকভাৱেই হওক, সাংস্কৃতিকভাৱেই হওক বা ক্ৰীড়া ক্ষেত্ৰতেই হওক, আপুনি ৰাইজৰ লগত সদায় থাকে। পোনপ্ৰথমে আমি জানিব বিচাৰিব আপোনাৰ ঘৰ, যিহেতু আমি সকলোৱে জানে যোৰহাট বুলি, হ'লেও আপোনাৰ ঘৰ গুৱাহাটীত বুলিও আমি এটা গম পাওঁ, আৰু অসমৰ বাহিৰৰ বিভিন্ন ঠাইত আপোনাৰ বিভিন্ন স্থানত আপোনাৰ বাসগৃহ আছে। বেছি সময় আপুনি ক'ত থাকে? মই একচুৱেলি কথা ক'বলৈ গ'লে মই মানে যোৰহাটতে থাকি ভাল পাওঁ, আৰু মই বেছিভাগে মই যোৰহাটত থাকোঁ। কিন্তু যোৱা 4-5 বছৰৰ পৰা মই যোৰহাট আৰু সমান্তৰালভাৱে মই গুৱাহাটীতো থাকিবলগীয়া হয়। ব্যৱসায়িক ক্ষেত্ৰতে হওক বা বেলেগ কিবা ৰাজনৈতিক কাম হওক বা বেলেগ বেলেগ কিছুমান কামৰ কাৰণে মই গুৱাহাটীতো থাকিবলগীয়া হয়। চ' মই কিন্তু যিমানে যি হওক, মই গুৱাহাটীত গৈ যেনিবা 2 দিন হ'লেও মোৰ আকৌ যোৰহাট মনলৈ পৰে, আকৌ মই মানে যোৰহাটত আহিবলগীয়া হয়। চ' মই একচুৱেলি মানে যোৰহাট বেছি ভাল পাওঁ, আৰু আউট অফ আছামটো বহুত কম কেতিয়াবা যাবলগীয়া হয়। তো আপুনি যিহেতু খুব ব্যস্ত ব্যক্তি, আৰু মানুহ হিচাপে প্ৰত্যেক ব্যক্তিৰ এটা হবি থাকে। আমি ৰাইজে আপোনাক দেখিছেই যে আপুনি যিকোনো ক্ষেত্ৰতেই জড়িত থাকে, সদায় ৰাইজৰ লগত থাকে। আপুনি দিন হওক ৰাতি হওক কোনো সময় নিৰ্ধাৰণ নাথাকে। আমি ৰাইজৰ মুখত আপোনাৰ কথা বহুত শুনি আছোঁ এইবিলাক কথা, আৰু নিজেও দেখিছোঁ কেতিয়াবা। আপোনাক যদি কওঁ আপোনাৰ হবি কি বুলি, তেতিয়া আপুনি কি ক'ব? মোৰ ক'বলৈ গ'লে হবি বা অভিৰুচি মোৰ এটাইতকৈ বেছি মই মানে এনেকুৱা মোৰ হবি যে মই সমাজৰ কাম কৰি ভাল পাওঁ। মই যিকোনো মুহূৰ্তত সমাজৰ শেষত থকা মানুহক মই সহায় কৰি ভাল পাওঁ। লাগে যিকোনো প্ৰকাৰে তন মন ধন যেনেকৈ মই পাৰোঁ মই মানুহক সহায় কৰি ভাল পাওঁ। এইটোৱে মোৰ জীৱনৰ মানে হবি। খুব ভাল কথা। আৰু আমি নেদেখা জনাজন আমাৰ এই ইউটিউব চেনেলৰ পৰিয়ালে প্ৰাৰ্থনা জনাইছোঁ, ভগৱানে যে আপোনাক আৰু শক্তি দিয়ক। আৰু যি আপুনি ৰাইজৰ কথা কৈছে, আচলতে ৰাইজৰ লগত থকাটো ইমান সহজ নহয়। ধন টকা পইচাটো ভগৱানে বহুতক দিয়ে, কিন্তু ৰাইজৰ ওচৰত সকলো থাকিব নোৱাৰে। আৰু ভগৱানে আপোনাক আৰু শক্তি দিয়ক, সুস্থ কৰি ৰাখক, যাতে আপুনি সদায় ৰাইজৰ লগত থাকে। ধন্যবাদ। আৰু আপুনি সৰুতে আপোনাৰ চবৰে এটা ড্ৰিম থাকে, মই ডাঙৰ হ'লে এনেকুৱা এটা বস্তু কৰিম, বা কোনোবাই খেলত, কোনোবাই ইঞ্জিনিয়াৰিং, কোনোবাই ডাক্তৰ। আপোনাৰ তেনেকুৱা কিবা সপোন আছিল নেকি? মই যেতিয়া সৰু আছিলোঁ, মোৰ যেতিয়া বয়সটো এপ্ৰক্সিমেটলি 15ৰ ওচৰা-ওচৰি যেতিয়া আছিলে, মই দিন ৰাতি ক্ৰিকেট খেলি বহুত ভাল পাওঁ। আৰু মোৰ এটা হবি আছিলে যে মই অসমৰ হৈ বা ভাৰতক ক'ৰবাত ৰিপ্ৰেজেণ্ট কৰিম, ভাৰতৰ হৈ মই ক্ৰিকেট খেলিম। চ' মই বহুত ক্ৰিকেট খেলিছিলোঁ, বহুত প্ৰেক্টিছ কৰিছিলোঁ, বহুত ডাঙৰ ডাঙৰ মেচো মই খেলিছিলোঁ। যোৰহাটৰে বা গুৱাহাটীৰ বা আন বেলেগ জেগাৰো যি খেলুৱৈসকল আছে তাহাঁতি মোক চিনি পায়। কিন্তু তাত মানে ভগৱানে কিন্তু এই দিশত মোক লৈ যোৱা নাই। ভগৱানে মোক লাহেকৈ ব্যৱসায় ক্ষেত্ৰত মানে ঠেলি দিছে। চ' আজি মই ব্যৱসায় ক্ষেত্ৰত বা সমাজৰ কামৰ ক্ষেত্ৰত বা আজি 4-5 বছৰৰ পৰা মই ৰাজনীতিকত মানে এক্টিভলি মানে কাম কৰি আছোঁ। আপুনি যিটো কথা কৈছে যে মই সৰুতে ক্ৰিকেট খেলা এটা সপোন আছিল, ভাৰতক প্ৰতিনিধিত্ব কৰা এটা সপোন আছিল, খুব এটা সুন্দৰ সপোন। আৰু এনেকুৱা সপোন হয়তো সকলোৱে বিচাৰিব এখন নিজৰ দেশৰ হৈ খেলিবলৈ। কিন্তু তাৰ মাজতো আপুনি আজি সমাজৰ লগত, ৰাইজৰ লগত জড়িত, ইও এটা বহুত ডাঙৰ কথা। কিন্তু আপুনি হয় দেশৰ কাৰণে খেলা বা সমাজৰ কাৰণে কাম কৰা, দুয়োটাই ৰাইজৰ সদায় মানুহৰ কাৰণে কৰা কাম। আৰু আপুনি যি ব্যৱসায়ী কথা কৈছে, ব্যৱসায়ী এজন আপোনাক সফল ব্যৱসায়ী বুলিয়ে আমি ধাৰণা কৰিছোঁ বা আমি শুনিছোঁ। আপুনি কিবা এটা সংখ্যাৰ পাছত থকা 2টা জিৰ'ৰ পৰা আপুনি ব্যৱসায় আৰম্ভ কৰিছিল, আৰু এতিয়া আহি আহি আপোনাৰ এই সংখ্যাটোৰ পাছত কেইবাটাও জিৰ' লাগিলে বা শূন্য আগবাঢ়িল। কি কয় আপুনি এই দিশত? একচুৱেলি আপুনি যি প্ৰশ্ন কৰিছে তাৰ উত্তৰ দিবলৈ কঠিন, তথাপিও মই দিব লাগিব। মানে কথাটো এনেকুৱা, এই 2টা জিৰ'ৰ পৰা বহুত জিৰ' মানে আপুনি যি কথাটো কৈছে, তাৰ মানে বেকৰ পৰ্দাত মানে বহুত ত্যাগ আৰু তপস্যা আছে, বহুত কষ্ট আছে, বহুত কষ্ট কৰিছোঁ। বহুত কষ্টৰ বিনিময়ত আপুনি আজি যি ছাকচেছ কিবা এটা দেখিছে, এইটো বহুত কষ্টৰ বিনিময়ত মানে পাইছোঁ। হাৱাত একো পোৱা নাই। এইটোৱে মানে কথাটো।
সেইটো আচলতে আমাৰ দৰ্শকসকলে যিসকলে চাই আছে আমি তেওঁলোককো জনাওঁ আচলতে আমি আমাৰ বিভিন্ন খণ্ডত আমি কৈছোঁ লাগিলে সামাজিক হওক ৰাজনৈতিক হওক ক্ৰীড়া হওক সাংস্কৃতিক হওক যিকোনো দিশত যেতিয়া মানুহ সফলতালৈ আগবাঢ়ে সি কিন্তু হাতৰ মুঠিত পোৱা বস্তু নহয় তাৰ বাবে কৰিব লাগিব অনেক শ্ৰম অনেক কষ্ট আৰু ইয়াৰ ফলো এদিন না এদিন আপোনালোকে নিশ্চয় পাব আৰু নিষ্ঠাৰে একতাৰে আৰু সত্য আচলতে সততা কাকো নথকাকৈ কাকো কাৰোবাক কাঢ়ি নোখোৱাকৈ যদি সততাৰে যিকোনো কাম কৰা যায় সেই কাম সদায় এদিন ছাকচেছৰ এটা স্থান পায়গৈ আৰু আমিও আশা কৰিছোঁ আপোনাৰ এই শূন্যৰ সংখ্যাটো যাতে বাঢ়ি বাঢ়ি গৈ থাকে দাদা আপুনি এতিয়া ব্যৱসায় হিচাপে যথেষ্ট ব্যস্ত ব্যক্তি আৰু বিভিন্ন ঠাইত ঘূৰি ফুৰাৰ খুব ব্যস্ত আপুনি আৰু আপোনাৰ নেতৃত্বত বহুতো কৰ্মচাৰীয়ে কৰ্ম কৰি আছে আৰু খুব ভাল কথা আপুনি প্ৰায় নিবনুৱাসকলক সংস্থাপন দিয়াত প্ৰথম গুৰুত্ব আৰোপ কৰে যিসকলে দৰিদ্ৰ প্ৰথম তেওঁলোকক আপুনি গুৰুত্ব দিয়ে তাৰ মাজতো আমি আপোনাৰ বিভিন্ন কৰ্মচাৰীৰ লগতো আমি আপোনাৰ বিষয়ে কথা পাতিছোঁ তেওঁলোকে সদায় আপোনাৰ পজিটিভলিয়ে কয় দাদাৰ লগত কাম কৰি খুব ভাল পাইছোঁ দাদাই আমাক কেৱল কৰ্ম বুলিয়ে নহয় আমাৰ পা পৰিয়ালক খবৰ খাতি ৰাখে বা আমাৰ ব্যক্তিগত কিবা সমস্যা হ'লে দাদাই সদায় আগত ওলাই আহে দিন হওক চাই ৰাতি হওক তাৰ মাজত কিছুমান কথা হয়তো তেওঁলোকে সুধিবলৈ বেয়া পাব পাৰে আৰু আমাৰ অনুষ্ঠানতো আমি কিছুমান কথা যিহেতু আমাৰ কথা পাতোৱা হওক নজনা কথা ৰাইজক জনাব বিচাৰোঁ ধৰি লওক আপুনি আজি কোনোবা এখন জেগালৈ গৈছে সমাজ সেৱাৰ কিবা এটা ব্যক্তি এটা বিষয় লৈ পেলাই আপোনাক কোনোবাই এসাঁজ খুৱাব বিচাৰিছে আপোনাৰ যদি সুধো প্ৰিয় খাদ্য একচুৱেলি মই মানে কি পিয়ৰ ভেজ হয় পনীৰ বা এনেকুৱা কিবা কিবি মই খাই ভাল পাওঁ আৰু বাট কিন্তু মই পিয়ৰ ভেজ হয় আপুনি এজন খুব ভেজিটেৰিয়ান দাদা এই যে আপুনি কামবিলাক যে কৰি আছে ৰাইজৰ লগত আপোনাৰ ব্যৱসায়িক হওক আপুনি ৰাজনৈতিকভাৱে হওক আপুনি সামাজিকভাৱেই হওক বা অন্যান্য দিশত আমি বিভিন্নজনৰ মুখত শুনিছোঁ যে আপোনাৰ নামেৰে আমাক কয় তেওঁ এজন এনেকুৱা ব্যক্তি যদি ৰাতি 12 বজাতো যদি ফোন কৰা যায় বিপদৰ সময়ত তেওঁক পোৱা যায় কি ক'ব আপুনি এই বিষয়ে মই আপোনাক প্ৰথমত কৈছিলোঁ এইটো মোৰ হবি মই ৰাইজৰ লগত থাকি ভাল পাওঁ ৰাইজৰ কিবা সমস্যা হ'লে মই সমাধান কৰি ভাল পাওঁ হয় যিকোনো মানুহৰ যেনিবা যিকোনো টাইপৰ কিবা প্ৰব্লেম হ'লে এই প্ৰব্লেমত মই মানে সহযোগ কৰি ভাল পাওঁ কোনোবা মানুহে হয়তো মোক কিবা বিয়াত মানে মাতিলে বা কিবা বাৰ্থডেত মাতিলে হয়তো মই নাযাব পাৰোঁ কিন্তু কোনোবা মানুহৰ কিবা বিপদ থাকিলে বা কোনোবা কিবা ঘটনা ঘটিলে তেনেকাত মই গৈ ভাল পাওঁ মানুহৰ বিপদৰ সময়ত মই মানে সহায় কৰি ভাল পাওঁ মই একচুৱেলি আচলত মানে বিপদৰ বন্ধু মই বিপদত মানে মানুহক সহায় কৰি ভাল পাওঁ ঠিক যেনেকা এক্সাম্পল হিচাপে মই আপোনাক কথা এটা কওঁ আজিৰ পৰা প্ৰায় 4-5 বছৰ আগৰ কথা আমাৰ অসমৰ কোনোবা জনপ্ৰিয় ব্যক্তি এজন তেওঁ কিবা নিজৰ কামৰ ক্ষেত্ৰত তেওঁ মানে জয়পুৰত গৈছে বা ফুৰিব গৈছে মই ভালকৈ নাজানো তেওঁ মোক ৰাতি 1:30 বজাত ফোন কৰিছে যে গজু ভাই কিবা কথা এটা ক'ব বিচাৰিছোঁ মই বহুত বিপদত পৰিছোঁ যে মোক সহায় এটা লাগে মই কৈছোঁ কওক দাদা কি সহায় কৰিব লাগে বোলে মোৰ ইয়াত মানে পকেটত পইচাও আছিলে ATMও আছিলে চব হেৰাই গ'ল ক'ত হেৰালে মই নাজানো কিন্তু মই জাষ্ট হোটেলত মই এণ্ট্ৰি কৰিলোঁ কিন্তু মোৰ পকেটত এটকাও নাই মই এতিয়া কি কৰোঁ মই কৈছোঁ আপুনি ক'ত আছে বোলে মই জয়পুৰত আমুক হোটেলত আছোঁ মই কৈছোঁ আপুনি চিন্তা কৰিব নালাগে এতিয়া আপুনি ভালকৈ শুই দিয়ক টোপনি লওক ৰাতিপুৱা আপোনাৰ মই ব্যৱস্থা কৰি দিম তেতিয়া মোক কৈছে যে মোক কিবা এটা মানে এমাউণ্ট এটা লাগে মই কৈছোঁ আপুনি নো টেনশ্যন আপুনি চিন্তা নকৰিব মোক খালি আপুনি ৰাতিপুৱা 9:30-10টাত ফোন কৰি দিব আৰু মই আপোনাক এই জেগাত ওচৰতে এই জেগাত যাবলৈ ক'ম আপুনি তাত যাব আৰু আপুনি যিমান যি লাগে আপুনি পাই যাব কিবা কাৰণত আপুনি যেনিবা তাত যাব নোৱাৰে আপুনি হোটেলৰ নাম ক'ব মোৰ মানুহ আহি আপোনাক ইয়াতে হেল্প কৰি দিব চ' মই মানে তেনেকুৱা মানে মানুহৰ মানে বিপদত মানে সহায় কৰি মই বহুত ভাল পাওঁ এইটোৱে মোৰ হবি আগতো মই আপোনাক কৈছোঁ এতিয়াও মই কৈছোঁ এইটো মাত্ৰ এটা উদাহৰণ এনেকুৱা বহু ব্যক্তিক আমাৰ সন্মুখত থকা আজি আমাৰ শ্ৰদ্ধাৰ গজানন মুণ্ডা ডাঙৰীয়াই বহুতো মানুহক বিভিন্ন সময়ত আমি আপোনালোকক জনাই যাম পৰ্যায়ক্ৰমে বহুতো দৰিদ্ৰ ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতেই হওক বা কাৰোবাৰ নিবনুৱাৰ ক্ষেত্ৰত সংস্থাপন দিয়াৰ ক্ষেত্ৰতেই হওক বা আমাৰ আজি যে টেকনিকেল মাধ্যম কাৰোবাৰ যদি লেপটপ নাই বা কোনোবা বিভিন্ন কথা আছে আমি আপোনালোকক লাহে লাহে জনাই গৈ থাকিম দাদা এই যে আপুনি কামবিলাক কৰি আছে মই পূৰ্বতে কৈছোঁ যে টকা পইচা বহুতৰে হয় কিন্তু এনেকুৱা মন চবৰে নহয় কাৰ পৰা অনুপ্ৰাণিত হৈছিল আপোনাৰ আইডল যদি মই কওঁ আপুনি কাৰোবাক দেখি অনুপ্ৰাণিত হৈছিল নেকি এই কথাখিনি একচুৱেলি মানে ভগৱানৰ আশীৰ্বাদ লাগিব আৰু মানুহৰ মনটো তেনেকুৱা হ'ব লাগিব আৰু মানে সৰুৰ পৰা মা দেউতাৰ আইডল
মা দেউতাকে আইডল বুলি ক'ব লাগিব মা দেউতা যেনেকা বাচ্চাক যেনেকা শিকায় যেনেকা বাচ্চাটো ডাঙৰ হয় তেনেকা কামবোৰ কৰে চ' মোৰ লাইফৰ মানে মা দেউতাৰ পৰা মই বহুত কিছু শিকিছোঁ আৰু তাহাঁতৰ আইডিঅলজিক লৈয়ে মই আগবাঢ়িছোঁ খুব সুন্দৰ কথা মানে আমি এতিয়া আপোনাৰ লগত কথা পাতি এটা কথা বুজি পাইছোঁ যে আপোনাৰ সমস্ত ঘৰখন বা আপোনাৰ পৰিয়াল বা আপোনাৰ মা দেউতা ইত্যাদি যিখিনি আছে হয়তো ক'ৰবাত নহয় ক'ৰবাত প্ৰত্যেকজন ব্যক্তি সামাজিকভাৱে জড়িত সমাজৰ বাবে কাম কৰি আহিছে আৰু সেই পৰিৱেশৰ এটা চাহ টাইপৰ এটা আপোনাৰ ঘৰত আছিল আপুনি সৰুৰ পৰাই দেখিছিল যাৰ কাৰণে আপুনি হয়তো তেওঁতকৈ এটা খোজ বেছিকৈ কৰিছে বা কমকৈ কৰিছে কিন্তু আপোনাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তি আপোনাৰ এই সামাজিক যিটো দায়বদ্ধতা যিটো সমাজৰ কাৰণে কৰিব লগা আমাৰ প্ৰত্যেক ব্যক্তিৰ কৰণীয় আছে কেৱল টকা পইচা বুলিয়ে নহয় আমি কাৰোবাক এষাৰ মাত দিও সহায় কৰিব পাৰোঁ আপোনাৰ ঘৰত এটা সুন্দৰ পৰিৱেশ আছিল আৰু আমি ভাল পাইছোঁ এনেকুৱা এটা পৰিয়ালৰ ব্যক্তি আজি আমাৰ অনুষ্ঠানৰ অতিথি হৈছে দাদা আপোনাৰ আৰু বহুত কিছুমান এনেকুৱা ধৰণৰ ঘটনা আছে আপুনি যদি আপোনাক মই সোধোঁ যিটো আপোনাৰ এতিয়ালৈকে যিখিনি কথা পাতিছোঁ আমাৰ ৰাইজে গম পাইছে শুনিছে বা যিসকলে অন্যান্য আমাৰ অনুষ্ঠান বুলিয়ে নহয় গম পায় সুখ আৰু দুখ জীৱনৰ এটা মুদ্ৰা দুটা পিঠি এটা কইন্সৰ দুটা পিঠি ইপিঠি ইপিঠি আৰু সুখ আৰু দুখ সংমিশ্ৰণ নহ'লে কেতিয়াও জীৱনটো নহয় জীৱন নহয় দুখ পালেহে সুখৰ আৰম্ভণি হয় যেনেকৈ আন্ধাৰৰ পিছত ৰাতি পোহৰ হয় পোহৰৰ পিছত আকৌ আন্ধাৰ হয় আপুনি কেতিয়াবা জীৱনত হাৰ্ট হৈছে নেকি কেতিয়াবা কেতিয়াবা ব্যৱসায়িক ক্ষেত্ৰতে হওক বা কিবা ৰাজনৈতিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক বা ব্যক্তি বিশেষ হিচাপে হওক নিশ্চয় হাৰ্ট হৈছোঁ হয় মানে মই এইটো কাৰণে আপোনাক এই প্ৰশ্নটি কৰিলোঁ যেতিয়া এজন মানুহ খুব ব্যস্ত থাকে ৰাইজৰ কাৰণে কাম কৰে আৰু তেতিয়া যদি মানুহৰ পৰা যদি কোনোবাই মানুহ ব্যক্তিগত হাৰ্ট হয় তেওঁ বহুত বেছিকৈ দুখ পায় সাধাৰণ মানুহজন দুখ পোৱাতকৈ অলপ বেছিকৈ দুখ পায় কাৰণ তেওঁ সদায় মানুহৰ লগত থাকিব বিচাৰে মানুহ প্ৰিয় জীৱ প্ৰিয় আৰু আজিৰ যিখন সমাজ এই সমাজত মানুহ প্ৰিয় হোৱাটো খুব কঠিন আমি বিভিন্ন সংবাদ মাধ্যমত দেখি আছোঁ কটা মৰা চুৰি ডকাইত অন্যান্য বহুতো তাৰ মাজত এজন মানুহ প্ৰিয় হোৱাটো ইমান সহজ নহয় গতিকে আমাৰ শ্ৰদ্ধাৰ দৰ্শক আপোনালোকে দেখিছে আমি আজি যোৰহাটত আপোনালোকৰ সকলোৰে মৰমৰ চিনাকি এজন সামাজিক সাংস্কৃতিক ৰাজনৈতিকভাৱে সক্ৰিয় দায়বদ্ধ থকা ব্যক্তি গজানন মুণ্ডা ডাঙৰীয়ালৈ তেখেতৰ কিছু কথা আমি আপোনালোকৰ অৱগত কৰাইছোঁ হয়তো বহুতখিনি আপোনালোকে জানে হয়তো বহুতখিনি নাজানে পৰৱৰ্তী সময়ত আৰু বহুতখিনি কথা আমি আপোনালোকক অৱগত কৰাম তেওঁ কোন অঞ্চলত কেনেকৈ গৈ এম্বুলেন্স প্ৰদান কৰিব লগা হ'ল কোনখিনি শিক্ষাৰ্থীক বা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক তেওঁ লেপটপ প্ৰদান কৰিব লগা হ'ল আৰু কেনেদৰে তেওঁ ৰাজনৈতিকভাৱে সক্ৰিয় হৈ কোন সমষ্টিৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছিল ৰাজনৈতিকলৈ অহাৰ তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য কি আচলতে সেই ইত্যাদি বিভিন্ন কথাখিনি আপোনালোকক আমি পৰৱৰ্তী সময়ত জনাম আৰু আপোনালোকে যদি আপোনালোকৰ কিছু কথা আমাৰ শ্ৰদ্ধাৰ গজানন মুণ্ডা ডাঙৰীয়াৰ পৰা জানিব বিচাৰে বা তেওঁৰ বিষয়ে জানিব বিচাৰে তেন্তে আমাৰ কমেণ্ট বক্স থাকিব আমাক কমেণ্ট কৰিব যদি ব্যক্তিগতভাৱে মোক আপোনালোকে চিনি পায় মোকো যোগাযোগ কৰিব বা আপোনাৰ প্ৰশ্নতে আমি তেখেতলৈ আগবঢ়াম তেওঁ নিশ্চয় উত্তৰ দিব আমি নেদেখাৰ মাজত প্ৰাৰ্থনা জনাইছোঁ কাৰণ আমি বহুত ব্যক্তিৰ লগত কথা পাতোঁ বহুত চেলিব্ৰিটিৰ লগত কথা পাতোঁ কিন্তু কিছুমান মানুহ এনেকুৱা ব্যক্তি থাকে সমাজত যি সদায় লুকাই থাকে দাদা এইখিনিতে মোৰ কথা এটা মনত পৰিছে আপুনি যিবিলাক কাম কৰে আপুনি প্ৰায় কথাবিলাক মানুহক বা ৰাইজক বা বাতৰি মাধ্যমত অৱগত কৰিব নিবিচাৰে আপুনি যদি 10টা কৰে যেনে তেনে কেতিয়াবা এটা বা দুটাহে ওলায় এইটো আচলতে কি ঘটনাটো এইটো একচুৱেলি মানে কি হয় যিকোনো মানুহে মানে ভাল কাম কৰিলে বেছিকৈ প্ৰচাৰ কৰিব নালাগে মোৰ মতে হয় মানে মই দেখিছোঁ সমাজত কিছুমান মানুহ এনেকুৱা আছে ফৰ এক্সাম্পল এতিয়া কৰোণা সময়ত মানুহে কোনোবা দুখীয়া মানুহক কিবা এটা বস্তু দিছে এগালমান ফটো তুলিছে ফেচবুকত দিছে মানে ক'ৰবাত শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত দিছে চ' তেনেকুৱা মানে মই হেল্প কৰি মানে বিশেষ মানে ভাল নাপাওঁ মই এইটো বিচাৰোঁ কিবা এটা কোনোবা মানুহক আমি কিবা এটা সহায় কৰিছোঁ এইটো গোপন হ'ব লাগে আমি সহায় অকণমান কৰি মানুহক এগালমান দেখাম এইটো একচুৱেলি মই বেয়া পাওঁ মই ভাল নাপাওঁ মানে মই মোৰ নিজৰ কথাটো কৈছোঁ হয়তো কোনোবা ভালো পাব পাৰে মই বেলেগৰ কথাৰ ওপৰত মোৰ ক'বলগীয়া একো নাই মই মোৰ নিজৰটোহে কৈছোঁ গতিকে আমাৰ দৰ্শকসকলক আমি এটা কথা কওঁ আমাৰ যিসকলে এই ভিডিঅ'টি চাই আছে তেওঁলোকক আমি বেছিতকৈ বেছি শ্বেয়াৰ কৰিব কৈছোঁ ইয়াৰ কাৰণেই কৈছোঁ এই কাৰণটো এইটোৱে যে যাতে আমাৰ ভিডিঅ'টো চোৱাৰ পাছত যদি কোনো ব্যক্তি শিক্ষাৰ্থী বা অন্যান্য কোনোবা কিবা বিপদত পৰে
আমি এই অনুষ্ঠানৰ জৰিয়তে তেখেতৰ লগত যোগাযোগ কৰাবলৈ আমি চেষ্টা কৰিম আৰু যদি তেওঁ কৰিবলগীয়া তেওঁৰ সামৰ্থ্য অনুযায়ী তেওঁ যিটো শক্তি আছে তাৰ ভিতৰত যদি তেওঁ পৰে নিশ্চয় আপুনি সহায় কৰিব গতিকে আমি কৈ আছোঁ আৰু আপোনালোকে আমাৰ পৰৱৰ্তী খণ্ডটো চাব আমি কেনেদৰে তেওঁ কিয় প্ৰত্যেক মানুহ কেৱল নেতা হ'বলৈ ৰাজনীতি নকৰে তেওঁ কিয় ৰাজনীতি কৰিবলৈ ৰাজনীতিলৈ আহিব বিচাৰিছে বা কৰিছে বা তেওঁ কোন কোন অঞ্চলত কেনেদৰে মানুহৰ লগত জড়িত হৈ আছে ইত্যাদি বিভিন্ন ধৰণৰ কথা আমি আপোনালোক অৱগত কৰাম গতিকে চাই থাকক আমাৰ জোনাক ইউটিউব চেনেলৰ কথা পাতো আহক অনুষ্ঠানটি পুনৰ এবাৰ লগ পাম দাদা আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ এই সময়খিনি দিয়াৰ বাবে আৰু আশীৰ্বাদ কৰিব আমাৰ এই অনুষ্ঠানৰ উদ্দেশ্যই হ'ল যে আমি ইজনৰ লগত নজনাজনৰ লগত চিনা পৰিচয় কৰাই দিওঁ ধন্যবাদ